হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰাতিপুৱাই গুড মৰ্ণিং জনালোঁ আপোনালোকক সকলোকে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ কাজিৰঙাত যিবোৰ এলিফেণ্ট হাতী চাফাৰীৰ কাৰণে আহে সেইসকল কেনেকৈ গৈ আছে। আৰু এতিয়া চাফাৰী যাবলৈ ওলাইছে মোৰ ননদহঁত। গাড়ীত উঠিব, দেখুৱাম। ড্ৰাইভাৰে গাড়ী আনি লগালে, ঘৰত মালিকো যাব, দুখন চাফাৰীয়ে যাব আমাৰ। চাই থাকক ধুনু। হা আমি যাম জিপ সাফারি। লাইক কমেন্ট শেয়ার কৰিব নাপাহৰিব। ভাব কি বহুত ভাল লাগিছে। ওলাইছে চাফাৰী যাবলৈ চব। এজনী আমাৰ পেহী এতিয়া চাফাৰী যাব। এয়া তাৰপিছত আপোনালোকক বাকীখিনি সকলোবোৰ দেখুৱাই আছোঁ। এইটো ইবিৰ মানে আজি বাৰ্থডে আছে, বাৰ্থডে বয় আজি যাব চাফাৰী। জিপচিৰ কাৰণে ইমান চাফাৰী মানুহ আহিছে, চিন্তা কৰকচোন। এয়া দেখিছেনে? এইটো বাগৰি জীপ চাফাৰী কাউণ্টাৰ হয়, গতিকে ইয়াত পূৰা ভিৰ লাগি আছে। এয়া চাওক। আৰু এইখন গাড়ীত আছে আমাৰ ফেমিলি মানুহ। এয়া নম্বৰখন গ'ল, 2 নম্বৰ এইখন যাব, 3 নম্বৰত এয়া। আৰু এনেকৈ গাড়ী পূৰা লাইন পাতি ৰাখি থৈছে। কিমান যেন চাফাৰী গৈছে দেখিছেনে? গাড়ী লাইন বাই লাইন হৈ আছে। আপোনালোকো আহক, কাজিৰঙাত উপভোগ কৰক চাফাৰী।